আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ হঠাতে যাব লগা হৈছিল হস্পিটেললৈ। তেখেতৰ হাই প্ৰেছাৰৰ বাবে যাব লগা হৈছিল হস্পিটেললৈ আৰু তেখেত এতিয়া কেনেকুৱা আছে তেখেতে নিজেই ক'ব সমগ্ৰ অসমবাসীকে। হয়, যুৱচামৰ হাৰ্টক সকলোৰে মৰমৰ অসমৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল। কিন্তু এতিয়া তেখেতৰ অৱস্থা কেনেকুৱা তেখেতৰ মুখেৰে শুনক, তেখেতে কি ক'লে সমূহ অসমবাসীক শুনকচোন এবাৰ। সকলোকে মৰম জনাইছো আৰু চিন্তা কৰিবলগীয়া কাৰণ নাই। মোৰ কালি অকণ গাটো বেয়া হৈছিলে, ব্লাড প্ৰেছাৰটো অলপ হাই হৈ গৈছিলে। মই ষ্টুডিঅ'ত কাম কৰি আছোঁ আৰু ঘৰলৈ আহি পেলাই মই ফিল কৰিলোঁ যে মই প্ৰেছাৰটো চেক কৰিব লাগে। চেক কৰোঁতে দেখিলে প্ৰেছাৰটো যথেষ্ট হাই। সেইকাৰণে মই হস্পিটেললৈ গুচি আহিলোঁ আয়ুচন্দ্ৰাত। আৰু তেওঁলোকে ৰাতিৰে মোক গোটেই টেষ্ট কৰি আজি সুস্থ বুলি ডিক্লেয়াৰ কৰিছে আৰু মই 24 ঘণ্টাৰ অবজাৰ্ভেশ্যনত থাকিম ইয়াত আয়ুচন্দ্ৰাত। আৰু কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম, ঘৰলৈ ঘূৰি যাম। সকলোকে মৰম জনাইছোঁ আৰু আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ। থেংক ইউ ভেৰি মাছ, লাভ ইউ। অতি সোনকালে লগ পাই আছোঁ। চিন্তা কৰিবলগীয়া একো নাই, জুবিন গাৰ্গে নিজেই ক'লে তেখেত সম্পূৰ্ণ সুস্থ হৈ আছে আৰু শীঘ্ৰেই ঘৰলৈ উভতিব। আৰু নেদেখাজনৰ ওচৰত সকলোৱে এতিয়া প্ৰাৰ্থনা কৰিছে যাতে আমাৰ সকলোৰে মৰমৰ অসমৰ গৌৰৱ যুৱচামৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ জুবিন দা যাতে শীঘ্ৰে সুস্থ হয় আৰু সুস্থ হৈ উঠি পেলাই যাতে আৰু সুন্দৰ সুন্দৰ গীত আমাক যাতে উপহাৰ দিব পাৰে। আমি সকলোৱে সেয়াই কামনা কৰিছোঁ নেদেখাজনৰ ওচৰত। জুবিন দা সদায় সুস্থ হৈ থাকক আৰু জুবিন দাই সদায় আমাক ভাল ভাল গীতেৰে অসমখনক আৰু আগুৱাই নিয়াত সহায় কৰক।